ছাত্ৰীসকল আমি আগৰ ভিডিঅ'টোত বৃত্ত আৰু তাৰ বিভিন্ন অংশবোৰৰ বিষয়ে পঢ়িছিলোঁ হয় ব্যাসাৰ্ধ কি হয় ব্যাস কি হয় কেন্দ্ৰবিন্দু কোনটো হয় বৃত্তকলা কি বৃত্তখণ্ড কি এই বস্তুবিলাকৰ বিষয়ে আমি আগৰ ভিডিঅ'টোত পঢ়িছিলোঁ আজি আমি আলোচনা কৰিম বৃত্তৰ কিছুমান উপবাদ্য যিবিলাক আমাৰ কিছুমান গণিত কৰোঁতে ব্যৱহাৰ হয় ঠিক আছে এতিয়া আমাৰ এই চেপ্টাৰটোত থকা ফাৰ্ষ্ট উপবাদ্যটো চাওহা কি আছে ইয়াতে উপবাদ্য 10.1ত আমাক কৈছে এটা বৃত্তৰ সমান জ্যাবোৰে কেন্দ্ৰত সমান কোণ উৎপন্ন কৰে অৰ্থাৎ আমি যদি এটা বৃত্ত লওঁ আছে আমি ধৰি লৈছো এটা এইটো এটা বৃত্ত হয় আৰু বৃত্তটোৰ কেন্দ্ৰ হৈছে O ঠিক আছে তো এই বৃত্তটোৰ দুডাল সমান জে আছে জে দুডাল আমি যিকোনো ঠাইতে ল'ব পাৰো কেৱল জে দুডাল সমান হ'ব লাগিব ধৰি লৈছো এইডাল এডাল জে এই জেডালৰ নাম দিছো আমি AB আৰু এইডাল জে হৈছে CD এতিয়া আমাক কি প্ৰমাণ কৰিব দিছে চোৱা যদি আমি এই AB জেডালৰ পৰা কেন্দ্ৰত এটা কোণ বনালে কেনেকুৱা ধৰণৰ হ'ব এইটো হ'ব AOB কোণ হয় আৰু যদি আমি CD জেডালৰ পৰা এটা কোণ বনাও কেন্দ্ৰত তেতিয়াহলে কেনেকুৱা ধৰণৰ হ'ব এইটো হ'ব এতিয়া আমাক প্ৰমাণ কি কৰিব দিছে এইটো কোণ আৰু এইটো কোণ সমান যেবোৰে কেন্দ্ৰত সমান কোণ উৎপন্ন কৰে হয় এতিয়া চোৱা আমাৰ ইয়াতে আমি বিশেষ সূত্ৰটো লিখি লওঁ বিশেষ সূত্ৰটো কি হ'ব এতিয়া বিশেষ সূত্ৰত আমি কি ধৰি লম O কেন্দ্ৰীয় বৃত্তত AB আৰু CD দুডাল সমান যে হয় প্ৰমাণ কি কৰিব লাগে প্ৰমাণ কৰিব লাগে যে AOB আৰু COD সমান যে আৰু এই বিশেষ সূত্ৰত আমি আৰু অলপ লিখি ল'ব পাৰো O কেন্দ্ৰীয় বৃত্তত AB আৰু CD দুডাল সমান যে আৰু AB আৰু CD এ কেন্দ্ৰত কোণ AOB আৰু কোণ COD উৎপন্ন কৰিছে এতিয়া আমাৰ প্ৰমাণ কৰিব লাগে কি চোৱা প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিম এই যি দুটা কোণ আমাৰ উৎপন্ন কৰিছে AOB কোণ সমান COD কোণ AOB আৰু COD কোণ সমান বুলি আমি প্ৰমাণ কৰিব লাগে হয় এতিয়া চোৱা এতিয়া এই প্ৰমাণ ইয়াত আমাৰ দুটা ত্ৰিভুজ আছে এটা হৈছে AOB আৰু এটা হৈছে COD ত্ৰিভুজ AOB আৰু ত্ৰিভুজ COD হয় এই দুটা ত্ৰিভুজৰ কি হ'ব চোৱাচোন AB আৰু CD সমান হয় AB সমান CD কেনেকৈ হয় AB সমান CD এইটো আমাৰ দিয়া আছে কাৰণ সমান যে কৈছিল গতিকে এইটো আমাৰ দিয়া আছে তাৰে পিছত যদি আমি চাওঁ OA আৰু OC সমান হয় OA সমান OC OA আৰু OC কি কাৰণত সমান হয় কাৰণ একে বৃত্তৰ ব্যাসাৰ্ধ আৰু বৃত্তৰ ব্যাসাৰ্ধবোৰ কি হয় সমান হয় গতিকে এই দুটা সমান হ'ব তাৰে পিছত যদি চাওঁ আমাৰ OB সমান OD এই দুয়োটাৰে কাৰণে এটা কথাই হ'ব এইটো হৈছে একে বৃত্তৰ ব্যাসাৰ্ধ এতিয়া চোৱা দুটা ত্ৰিভুজৰ আটাইকেইটা বাহু সমান
অৰ্থাৎ আটাইকেইটা পৰস্পৰ বাহু সমান। যদি আটাইকেইটা পৰস্পৰ বাহু সমান হয় তেতিয়াহ'লে আমি কি লিখিব পাৰিম? Therefore, ত্ৰিভুজ AOB সৰ্বাংগসম ত্ৰিভুজ COD। আৰু এই দুটা ত্ৰিভুজ সৰ্বাংগসম হয় আৰু ইয়াতে চৰ্ত কি হ'ব? বাহু বাহু বাহু। গতিকে বাহু 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 স্বীকাৰ্য মতে আমাৰ এই ত্ৰিভুজ দুটা সৰ্বাংগসম। যদি ত্ৰিভুজ দুটা সৰ্বাংগসম হয়, আমি পাইছিলোঁ ন সৰ্বাংগসম ত্ৰিভুজৰ অনুৰূপ কোণবোৰ সমান। গতিকে কোণ AOB সমান কোণ COD। এইটো আহিব সৰ্বাংগ সমতাৰ পৰা। সৰ্বাংগ সমতাৰ পৰা। গতিকে আমাৰ এইটোৱে প্ৰমাণ কৰিব লগা আছিলে AOB সমান COD। গতিকে আমি কি পালো? যদি দুটা সমান জে থাকে আৰু সেই সমান জে দুডালে কেন্দ্ৰত সমান কোণৰ সৃষ্টি কৰে। আৰু এইটোৱে হৈছে আমাৰ উপপাদ্য 10.1। গতিকে এইটো ভালকৈ চাই লোৱা। যদি কিবা বুজি নোপোৱা থাকে তেতিয়াহ'লে কমেণ্ট বক্সত জনাবা। এতিয়া চোৱা উপপাদ্য 10.2ত কি কৈছে? যদি এটা বৃত্তৰ জে কেন্দ্ৰত সমান কোণৰ সৃষ্টি কৰে তেন্তে জেবোৰ পৰস্পৰ সমান হয়। এতিয়া ইয়াৰ ছবিটো চোৱা কেনেকুৱা ধৰণৰ হ'ব। এতিয়া চোৱা ছবিটোত এইটো এটা অকেন্দ্ৰীয় বৃত্ত হয়। ইয়াতে কি কৰিছে? যিকোনো দুডাল জে আছে, এইডাল এডাল জে হয়। এইটো আমি ধৰি লৈছোঁ AB। এইফালে এডাল জে আছে, এই জেডালক আমি ধৰি লৈছোঁ CD। এইবাৰ কি কৰিছে? এই জে দুডালে কেন্দ্ৰত যি দুটা কোণ উৎপন্ন কৰিছে সেই কোণ দুটা সমান। তাৰমানে এই যিটো AOB কোণ দিয়া আছে, এইটো কোণ এই COD এই কোণটোৰ সমান হয়। আৰু আমাক কি দেখাব দিছে? এইডাল জে আৰু এইডাল জে সমান। এই যিটো উপপাদ্য হয় এইটো 10.1ৰ বিপৰীত উপপাদ্য বুলিও কোৱা হয়। হয়, কাৰণ 10.1ত কি দিয়া আছিল? জে দুডাল সমান আৰু দেখাব দিছিল কোণ দুটা পৰস্পৰ সমান। আৰু ইয়াতে কি দিয়া আছে? কোণ দুটা সমান দিয়া আছে, জেবোৰ পৰস্পৰ সমান বুলি দেখাব দিছে। ঠিক আছে, এতিয়া ইয়াৰে আমি বিশেষ সূত্ৰটো চাই লওঁ কি হ'ব চোৱা। অকেন্দ্ৰীয় বৃত্তৰ AB আৰু CD জে দুডালে AOB আৰু COD হয়। এইটো হৈছে আমাৰ AOB আৰু এইটো COD। এই দুটা কোণৰ সৃষ্টি কৰিছে আৰু এই কোণ দুটা সমান, অৰ্থাৎ AOB সমান COD। আমি প্ৰমাণ কি কৰিব লাগে? এই AB আৰু CD জে দুডাল সমান। প্ৰমাণ কৰিব লাগে যে AB সমান CD হয়। এতিয়া প্ৰমাণটো চোৱা। এতিয়া AB আৰু CD সমান বুলি প্ৰমাণ কৰিব লাগিলে আমি কি কৰিম চোৱা। ত্ৰিভুজ দুটা লওঁ, ত্ৰিভুজ AOB আৰু ত্ৰিভুজ CODৰ। AOB আৰু CODৰ আমি আগৰ দৰে যদি লিখোঁ OA সমান OC, কাৰণ এইটো একে বৃত্তৰ ব্যাসাৰ্ধ। এটা বৃত্ত হয় আৰু এটা বৃত্তৰ ব্যাসাৰ্ধবোৰ কি হয়? সমান। তাৰে পিছত আমাক দিয়া আছে ন AOB কোণ সমান COD। এইবাৰ আমি সেইটো লিখো, কোণ AOB সমান COD। এইটো আমাৰ কি হয়? দিয়া আছে। আৰু তাৰে পিছত আমি কি লিখিব পাৰিম? OB সমান OD। OB সমান ODটো কি হ'ব? একে বৃত্তৰ ব্যাসাৰ্ধ বা বৃত্তৰ ব্যাসাৰ্ধ যি বুলি দিয়া, একে বৃত্তৰ ব্যাসাৰ্ধ। গতিকে আমি কি লিখিব পাৰিম? ত্ৰিভুজ AOB সৰ্বাংগসম ত্ৰিভুজ COD। আৰু ইয়াতে চৰ্ত এইবাৰ কি হ'ব? বাহু কোণ বাহু বা কো বা।
গতিকে এইটো স্বীকাৰ্য মতে আমাৰ কি হ'ল ত্ৰিভুজ দুটা সৰ্বাংগ সম আৰু আমি জানো সৰ্বাংগ সম ত্ৰিভুজৰ অনুৰূপ অংগবোৰ সমান গতিকে আমি কি লিখিব পাৰিম AB সমান CD আৰু এইটো আহিব কৰ পৰা সৰ্বাংগ সমতাৰ পৰা গতিকে আমাৰ এইটোৱে দেখাব দিছিলে AB সমান CD গতিকে তোমালোকে এই উপবাদ্য দুটা বুজি পাইছা আৰু এই উপবাদ্য দুটাৰ ওপৰত ভিত্তি কৰি আমাৰ 10.2 অনুশীলনী যেটো আছে তাৰে প্ৰশ্ন দুটা আছে আৰু এই 10.2 এক্সাৰসাইজত থকা প্ৰশ্ন যেটা আছে ন এক নম্বৰ প্ৰশ্নটো হৈছে আমাৰ প্ৰথম উপবাদ্য আৰু দুই নম্বৰ প্ৰশ্নটো হৈছে দ্বিতীয় উপবাদ্য হয় বহুত বেলেগ একো নাই এই উপবাদ্য দুটাই প্ৰশ্ন হিচাপত দিয়া আছে ঠিক আছে এতিয়া চোৱা প্ৰথম প্ৰশ্নটোত কি কৈছে চোৱা দুটা বৃত্ত সৰ্বসম হ'ব যদি সিহঁতৰ ব্যাসাৰ্ধ একে হয় আৰু তাৰ পিছত প্ৰমাণ কৰিব দিছে সৰ্বসম বৃত্তৰ সমান যেই কেন্দ্ৰত সমান কোণ উৎপন্ন কৰে অৰ্থাৎ আমি ইয়াতে দুটা বৃত্ত ধৰি লম বৃত্ত দুটা কি কৈছে সৰ্বসম হলে সিহঁতৰ কি হ'ব ব্যাসাৰ্ধ সমান হ'ব হয় আমি এনেকৈ দুটা বৃত্ত ধৰি ললো তাৰ পিছত কি কৈছে এইটো বৃত্তৰ কেন্দ্ৰ হ'ল আমি ধৰি ললো A আৰু এইটো বৃত্তৰ কেন্দ্ৰ হ'ল B তাৰ পিছত ইয়াতে আমি ধৰি ললো এইটো PQ এডাল J হয় আৰু ইয়াতেও এডাল J আমি ধৰি লৈছো RS আৰু এই J দুডাল সমান হয় PQ আৰু RS সমান ঠিক আছে তো এই দুটা ছবিৰ পৰা আমি এটা লিখিম কি PQ সমান RS এতিয়া এই PQ এ কেন্দ্ৰত এটা কোণ উৎপন্ন কৰিলে এইটো হৈছে আমাৰ PAQ আৰু RS এ এটা কোণ উৎপন্ন কৰিলে এইটো হ'ব RBS হয় এতিয়া আমাক কি দেখাব দিছে এইটো কোণৰ লগত সমান তাৰ মানে A কোণটো B কোণৰ লগত সমান হয় নে নহয় আচ্ছা আমি কি কৰিব পাৰো আগৰ দৰে এই ত্ৰিভুজ দুটা সৰ্বাংগ সম দেখাব পাৰো কেনেকৈ সৰ্বাংগ সম দেখাব পাৰিম একেবাৰে সহজ হয় প্ৰথমটো আমাক PQ = RS দিয়াই আছে তাৰ পিছত কি হ'ব চোৱা AP = BR হ'ব কাৰণ কি হয় সৰ্বসম বৃত্তৰ ব্যাসাৰ্ধবোৰ কি হয় সমান আৰু একেদৰে আমি কি লেখাব পাৰিম AQ সমান BS গতিকে দুটা ত্ৰিভুজৰ অনুৰূপ বাহুবোৰ সমান ত্ৰিভুজ দুটা সৰ্বাংগ সম দেখালো আৰু ত্ৰিভুজ দুটা সৰ্বাংগ সম হলে সিহঁতৰ অনুৰূপ কোণবোৰ সমান গতিকে কোণ A আৰু কোণ B সমান হ'ব গতিকে আমি কি কৰিব পাৰিলো সৰ্বসম বৃত্তৰ সমান যায় কেন্দ্ৰত সমান কোণ উৎপন্ন কৰে আৰু একেদৰে আমি তলৰ প্ৰশ্নটো যদি চাও 2 নম্বৰ প্ৰশ্নটো সৰ্বসম বৃত্তৰ যায় কেন্দ্ৰত সমান কোণ উৎপন্ন কৰে তেন্তে জেবোৰ সমান এবাৰ কি দেখাব দিছে এই PQ আৰু RS সমান বুলি দেখাব দিছে আৰু এইটো বস্তু দিয়া আছে গতিকে তোমালোকে কৰিব পাৰা নে নাই চাবা যদি কৰিব নোৱাৰা তেতিয়াহলে কমেন্ট বক্সত জনাবা মই পিছত আলোচনা কৰিম আৰু কৰি দিম ঠিক আছে ইয়াৰ পিছত আমাৰ আছে উপবাদ্য 10.3 10.3 আমাক কি কৈছে চোৱা এটা বৃত্তৰ কেন্দ্ৰৰ পৰা এডাল জেলৈ টনা লম্বই জেডালক সমদ্বিখণ্ডিত কৰে অৰ্থাৎ যদি এটা বৃত্তৰ কেন্দ্ৰৰ পৰা আমি জেৰ ওপৰত এডাল লম্ব টানিম তেতিয়াহলে কি হ'ব লম্বডালে জেডালক দুটা সমান ভাগত ভাগ কৰিব আমি এটা বৃত্ত আঁকি ললো এইটো হৈছে আমাৰ বৃত্ত আৰু ইয়াৰ কেন্দ্ৰবিন্দু দিলো O এতিয়া ইয়াতে কি আছে চোৱা এডাল J আছে আৰু জেডালৰ আমি নাম দিলো AB J এতিয়া আমি কি কৰিছো এই জেডালৰ ওপৰত কেন্দ্ৰৰ পৰা এডাল আমি লম্ব টানিছো এইটো আমি নাম দিছো M লম্ব হলে এইটো কোণ 90 ডিগ্ৰী হ'ব আৰু এইটো কোণ 90 ডিগ্ৰী হ'ব এতিয়া আমাক প্ৰমাণ কি কৰিব দিছে এই পাৰ্টখিনি যিখিনি আছে AM আৰু ইফালৰ পাৰ্ট যিখিনি আছে BM এইখিনি সমান বুলি দেখাব দিছে হয় এতিয়া বিশেষ সূত্ৰটো আমি লিখি লওঁ আহা
বিশেষ সূত্ৰটো হ'ল অকেন্দ্ৰীয় বৃত্তৰ AB জেৰ ওপৰত OM লম্ব অঁকা হৈছে, অৰ্থাৎ OM লম্ব AB আমি সিম্বলত লিখিলে এনেকৈ লিখিব পাৰোঁ। হয়, এতিয়া আমাৰ প্ৰমাণ কি কৰিব লাগে? প্ৰমাণ কৰিব লাগে যে AM সমান MB হয়। যদি AM আৰু MB সমান হয় তেতিয়াহ'লে কি হ'ব? M2 ABৰ মধ্যবিন্দু হ'ব, আৰু M ABৰ মধ্যবিন্দু হ'লেতো আমাৰ এইটো হ'ল OM এ ABক সমদ্বিখণ্ডিত কৰিছে। ইয়াতে আমাৰ এটা অংকন আছে, অংকনত কি হ'ব চোৱা, আমি OA আৰু AB আঁকিম। OA আৰু AB অঁকা হ'ল। OA আৰু OB অঁকা হ'ল। এতিয়া প্ৰমাণটো একেবাৰে সহজ হয়। এতিয়া প্ৰমাণত চোৱা, দুটা ত্ৰিভুজ হ'ল ন, এটা হ'ল AMO আৰু এটা হ'ল BMO। ত্ৰিভুজ AMO আৰু ত্ৰিভুজ BMOৰ এই দুটা ত্ৰিভুজৰ OA সমান OB, কাৰণ হ'ব একে বৃত্তৰ ব্যাসাৰ্ধ হয়। তাৰে পিছত আমি এইটো 90 ডিগ্ৰী কোণটো লিখিব পাৰিম ন, AMO কোণ সমান হ'ব BMO কোণ সমান কিমান হ'ব? 90 ডিগ্ৰী। তাৰপিছত OM সমান OM, কাৰণ OMটো কি হয়? সাধাৰণ বাহু হয়, দুয়োটা ত্ৰিভুজতে আছে সাধাৰণ বাহু। গতিকে ত্ৰিভুজ দুটা কি হ'ব? সৰ্বাংগ সম। এতেকে ত্ৰিভুজ AMO সৰ্বাংগ সম ত্ৰিভুজ BMO, আৰু ইয়াতেও স্বীকাৰ্য কি হ'ব? বাহু কোণ বাহু, বাহু কোণ বাহু স্বীকাৰ্য মতে ত্ৰিভুজ দুটা কি হ'ল? আমাৰ সৰ্বাংগ সম। যদি ত্ৰিভুজ দুটা সৰ্বাংগ সম হয়, গতিকে কি হ'ব? AM সমান MB, সৰ্বাংগ সমতাৰ পৰা। গতিকে আমাৰ কি হ'ল? AM সমান MB হ'ল, আৰু AM সমান MB হ'লে আমি কি লিখিব পাৰোঁ? যে অকেন্দ্ৰীয় বৃত্তৰ বা যিকোনো এটা বৃত্তৰ কেন্দ্ৰৰ পৰা জেলৈ টনা লম্বই জেডালক সমদ্বিখণ্ডিত কৰে। ঠিক আছে, এইটো প্ৰমাণ এইখিনিতে শেষ। ইয়াৰ পিছত আছে উপপাদ্য 10.4, সেইটো হৈছে ইয়াৰ বিপৰীত উপপাদ্য। ঠিক আছে, 10.4টো ইয়াৰ বিপৰীত উপপাদ্য হয়। তোমালোকে ঘৰত কৰিব পাৰনে নাই চেষ্টা কৰি চাবা। যদি কৰিব নোৱাৰা বা কিবা বুজি নোপোৱা থাকে তেতিয়াহ'লে কমেণ্ট বক্সত জনাবা, সেইটো আমি কৰিম আৰু কেনেকৈ কৰোঁ এক্সপ্লেইন কৰি কৈ দিম। ঠিক আছে।